বিভিন্ন প্ৰান্তৰ আজিৰ পৰা যেহেতু ৰাস মহোৎসৱ উদযাপন হৈছে তেনে ক্ষেত্ৰত টংলাৰ যে ননাই পাৰ্ক এইখন নটো আপুনি আজি উদ্বোধন কৰিলে কি ক'ব এই মুহূৰ্তত? মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। মই কমিটিক প্ৰথমতে মই ধন্যবাদ জনাইছোঁ। আমাৰ খালিন্দৰ পৰিষদীয় সমষ্টিৰ ননাই পাৰ্ক আজি আহি 72তম হ'ল, 72তম হ'ল আৰু বহুত পুৰণি আমাৰ টংলা অঞ্চলৰ এই ৰাস উৎসৱখন পালন কৰা হয়। আমাৰ ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে এই ৰাস উদযাপনটো হৈ আহিছে। মই নিজকে আজি ধন্য মানিছোঁ যে আজি এই ডাঙৰ এটা মহান এটা কাৰ্য মোক দিছিলে। এইটো হ'ল মুখ্য দুৱাৰ মানে উদ্বোধনী। এইখিনি কাম কৰি মই আনন্দিত হৈছোঁ আৰু আহি থকা দিনত সকলোকে যাতে আমাৰ এই অঞ্চলৰ এইটোৰ দ্বাৰা শান্তি প্ৰতিষ্ঠা হয়, উন্নতি হয়, সকলোৰে আমাৰ ৰাধা কৃষ্ণৰ আশীৰ্বাদ লৈ সকলোৱে যাতে আগবাঢ়ি যায় মই সেইটোৱে কামনা কৰিছোঁ। তেনে ক্ষেত্ৰত দেখা গৈছে যিহেতু ৰাস মহোৎসৱে যিহেতু বিভিন্ন প্ৰান্তত আজি পালন কৰা হৈছে তেনে ক্ষেত্ৰত আপুনি এই পালনৰ বা উৎসৱৰ যোগেদি নৱপ্ৰজন্ম বা বৰ্তমান সমস্যাসমূহৰ ভিতৰত আপুনি চাওক, কৃষ্ণই বিষ্ণু দেৱতাৰ সকলোৱে জানে এটা অৱতাৰ আৰু তেখেতে ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে পৃথিৱীত কৃষ্ণ ৰূপ লৈ আহিছিল। আমাৰ কৃষ্ণ দেৱতাই আমাক বহুতো মানে আমাৰ ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে বিভিন্ন মানুহক বা বিভিন্ন কি বুলি কয় অধৰ্মীয় মানুহক তেখেতে কিবা কৰিছিলে, কি বুলি কয় বধ কৰিছিলে আৰু আমাৰ অঞ্চলখন তেখেতে শুদ্ধ কৰিছিলে। আৰু তেখেতে আমাক শিকাই গৈছে যে একমাত্ৰ যদি পৃথিৱীত যাই থাকিব লাগে ধৰ্মৰ দ্বাৰা যিহেতু পাৰিব আৰু সদায় ধৰ্ম জয় সেইটো আমাক মানে শিকাই থৈ গৈছে। ইয়াৰ দ্বাৰা আমি সকলোৱে যাতে নিজৰ যিখিনি ভগৱান কৃষ্ণই আমাক শিকাই থৈ গৈছে আমি সেইখিনি পালন কৰিব লাগে আৰু আমাৰ অঞ্চলখন জাতি জনগোষ্ঠী কি বুলি কয় সকলোৱে মিলিজুলি আমাৰ অঞ্চলখন উন্নতি কৰিব লাগে। মই এইখিনি যিহেতু কাব্য পঢ়াৰ বহুতৰে সময় নাই তেনে ক্ষেত্ৰত ৰাস মহোৎসৱ এটা আদৰ্শ হ'ব পাৰে নেকি যে ইয়াত প্ৰদৰ্শনমূলক যিটো কাৰ্য হয় বা ইয়াত যি কাৰ্যসূচী লয়? হয়, নিশ্চয়। তেখেতৰ যি পৃথিৱীত যিমান দিন আছিলে তেখেতৰ লীলা বহুত কৰিছিলে আৰু সেই লীলা কৰাখিনি তেখেতৰ আমাৰ কমিটিয়ে বা পৰম্পৰাভাৱে দেখুওৱা হয় যে তেখেতৰ জন্মৰ পৰা মৃত্যুলৈ তেখেতৰ কিবা লীলাখিনি আমাৰ এই ৰাস মহোৎসৱৰ দ্বাৰা দেখুওৱা হয় আৰু সেইটোৰ দ্বাৰা আমি গম পাওঁ, আমাৰ ল'ৰা ছোৱালী বা আহি থকা প্ৰজন্মবিলাকে গম পায় আমাৰ কৃষ্ণই কি লীলা কৰিছিলে আৰু সেইটোৰ দ্বাৰা ৰাইজক মানে বুজাবলৈ চেষ্টা কৰিছে। আৰু আপুনি কোৱাৰ দৰে যে আজিকালি চবৰে মানে পঢ়া শুনা মানে ধৰ্মৰ জ্ঞান মানুহবিলাকৰ বহুত কমি গৈছে। সেইটোৰ দ্বাৰা যাতে আকৌ জাগৃত কৰিবৰ কাৰণে ধাৰ্মিক কৰিবৰ কাৰণে আমাৰ মানুহক সেইটোৰ দ্বাৰা চেষ্টা কৰা হৈছে। আশা কৰোঁ আহি থকা দিনত ইয়াতকৈ আকৌ আধুনিক দিশত আমি এনেকৈ দেখাব পাৰিম। নিশ্চয় ময়ো খুব নতুন MCLA হিচাপে পাৰিষদ হিচাপে মই খালিন্দৰত যুক্ত হৈছোঁ। আহি থকা দিনত আমিও তেখেতসকলক সহায় কৰি যাম আৰু ৰাইজক ধৰ্মৰ জ্ঞান আৰু কৃষ্ণৰ যিটো বাণী সেইবিলাক আমি বুজাবলৈ আমি চেষ্টা কৰিম। উৎসৱটো পালন কৰাৰ কাৰণে আন্তঃগাঁথনিৰ খুব প্ৰয়োজন হৈ আছে। এইখন মানে ননাই পাৰ্ক যিটো পূজা সমিতি আন্তঃগাঁথনিৰ কাৰণে আপুনি কিবা এটা চিন্তা কৰিব নেকি? নাই, আমাৰ ইয়াত জেগাখিনি বহুত কনজেষ্টেড, মানে জেগাখিনি যি মহান ব্যক্তিয়ে এই জেগাত মানে প্ৰথম আয়োজন কৰিছিল নিশ্চয় ভাল ভাবিয়ে কৰিছিল, কাৰণ আমাৰ ওচৰতে ননাই নদী আছে। ভাল মানে কৃষ্ণ লীলা যিখিনি আছিলে নদীত সেইবিলাক আমি দেখাব পাৰোঁ। আমি এইবাৰ প্ৰথম দেখা পাইছোঁ আৰতি কৰিব আৰু সেইটোত দ্বাৰা নদীটো আমাৰ প্ৰয়োজন। এই চব জেগাখিনি আমাৰ চব সম্পূৰ্ণ আছে, কিন্তু অকণমান কনজেষ্টেড জেগাটো সৰু হ'ল, মানুহো বাঢ়ি গ'ল, লাহে লাহে দখল কৰিব ধৰিলে। আহি থকা দিনত এইখিনি জেগাতে আমি সৰু জেগাতে কেনেকৈ কৰিব পাৰি আমাৰ ফালৰ পৰা আমি চেষ্টা কৰা যাব, আমাৰ চৰকাৰখন চেষ্টা কৰা যাব আৰু আমাৰ মাজত সন্মানীয় হাগৰা মহিলা চিফ আছে তেখেতৰ দ্বাৰা আমি আলোচনা কৰি আমাৰ এইখিনি অঞ্চলখন কেনেকৈ উন্নতি কৰা পাৰোঁ আমি সেইবিলাক আলোচনা কৰিম। নিশ্চয় আহি থকা দিনত আমি পাৰিম বুলি মই ৰাইজক আশ্বাস দিছোঁ আৰু আমি